আঠখেলীয়া নামঘৰ অসমৰ গোলাঘাট জিলাৰ এক অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ধৰ্মীয় স্থান। আৰু আজি আমি ইয়ালৈ যাব ওলাইছোঁ যোৰহাটৰ পৰা। গোলাঘাট চহৰৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰত্বত খুমটাই অঞ্চলত অৱস্থিত। এই নামঘৰত সোমোৱাৰ পাছৰ পৰাই এজনী গৰুৱে মোৰ এনেকৈ লগ দিলে যে তাই প্ৰত্যেকখন ফটোতে মোৰ লগতে থিয় দিলে। মোক এৰিয়েই দিয়া নাই তেখেতে। দেখিছেনে বাৰু? প্ৰত্যেকখন চেলফিতে আহিলে মোৰ লগত। আৰু তাকেই দেখি ওচৰ চুবুৰীয়া ছাগলীবোৰে ভাবিলে এনেকুৱানো কি পাইছে ইয়াত যে গৰুজন লগেই এৰা নাই, আৰু তাহাঁতিও আহি মোৰ লগ দিলেহি। চাওকচোন বাৰু, ফটো এখনো ভালকৈ উঠা নহ'ল। বাৰু ভালকেই উঠা হ'ল বুলি ক'লেও বেয়া নহয়, কাৰণ তাহাঁতৰ লগত ফটোখন উঠি মোৰ আৰু বেছিহে ভাল লাগিলে। গৰু ছাগলী কল খোৱাৰ পাছত আমি সোমাই আহিলোঁ নামঘৰৰ মেইন দুৱাৰলৈ। কিম্বদন্তী অনুসৰি ল'ৰা ৰজাৰ পৰা পৰাই ফুৰোতে গদাধৰ সিংহই এই অঞ্চলত আশ্ৰয় লৈছিল আৰু পৰৱৰ্তী সময়ত ইয়াতে এখন ধৰ্মীয় সভা পাতিবলৈ নিৰ্দেশ দিছিল। এই নামঘৰটোৰ নাম আঠখেলীয়া হোৱাৰ আঁৰত এটা বিশেষ কাৰণ আছে। এই নামঘৰটোৰ পৰিচালনা আৰু ধৰ্মীয় কাম কাজৰ বাবে সেই সময়ত 8টা বিশেষ খেল বা ফৈদক দায়িত্ব দিয়া হৈছিল। সেই 8টা খেল হ'ল বৰাহী খেল, কছাৰী খেল, চতিয়া খেল, বাচনি খেল, কায়স্থ খেল, কলিতা খেল, কেওট খেল আৰু লুইতীয়া খেল। শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ এক শৰণ নাম ধৰ্মৰ ই এক অন্যতম কেন্দ্ৰস্থান। আঠখেলীয়া নামঘৰৰ পবিত্ৰ চৌহদত প্ৰৱেশ কৰিয়েই মনটো এক অজান প্ৰশান্তিৰে ভৰি পৰিল। ইয়াৰ পৰিৱেশত বিৰাজ কৰা আধ্যাত্মিকতা আৰু ভক্তিৰ সাগৰত বুৰ গৈ মই আৰু মোৰ মায়ে নিজকে অত্যন্ত ধন্য মানিছোঁ। এনে এখন ঐতিহাসিক আৰু পবিত্ৰ স্থানত সেৱা জনাবলৈ পোৱাটো মোৰ বাবে বা আমাৰ বাবে এক পৰম সৌভাগ্য। এই পবিত্ৰ ঠাইখনত শান্তি আৰু পবিত্ৰতাই মোৰ মনৰ সকলো ক্লান্তি হৰণ কৰি মোক এক নতুন শান্তি, শক্তি প্ৰদান কৰিলে। এই যাত্ৰাই মোক আধ্যাত্মিকতাৰ ভাৱে সমৃদ্ধ কৰিলে আৰু মই ইয়াৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।